কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মল্লিকা নাথ চেনেলটিৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিও ভিডিঅ'টো বাইকৰ ওপৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি গৈ আছোঁ অফিচলৈ। মই আগতে কাম কৰি থকা অফিচখনলৈ, আৰু ক'ত মই কাম কৰিছিলোঁ, লগতে কিয় বাদ দিব লগা হ'ল কামটো আপোনালোকক সকলো জনাই থাকিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। এয়া চাওকচোন, মই অফিচ আহি পালোঁ, আৰু এইখনেই হৈছে মই আগতে কাম কৰা অফিচখন। এয়া স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলনৰ কাৰ্যসূচীৰ কাম কৰি থকা হৈছে, আৰু অলপ পিছতে পতাকা উত্তোলন কৰা হ'ব। আৰু এইটো হৈছে এটা NGO, আৰু ইয়াতে মই আগতে কাম কৰিছিলোঁ। আৰু এয়া পতাকা উত্তোলন কাৰ্যসূচীৰ কিছু মুহূৰ্ত। অফিচলৈ যাওঁতে এইটো ৰাস্তাৰে যাব লাগে, আৰু বহুত পাহাৰীয়া ঠাই হয় আৰু নিজান ঠাই হয়, বেছি মানুহ লগ পোৱা নাযায়। যাওঁতে বাৰু যাব পাৰি, কিন্তু আহোঁতে আহিব নোৱাৰি। সেয়েহে মই কামটো বাদ দিব লগা হ'ল, যিহেতু আহোঁতে অকণমান হ'লেও গধূলি হৈ আহে, আৰু এই ৰাস্তাটোত প্ৰায় মানুহ বেছি লগ পোৱা নাযায়। বেলেগ ফালেদিও যাব পাৰি, কিন্তু বহুত দূৰ হয়। আৰু এইটো ৰাস্তাৰে গ'লে অলপ ওচৰ হয়, কিন্তু 30 কিলোমিটাৰ প্ৰায় হয়ে আমাৰ ঘৰৰ পৰা অফিচলৈ। সেয়েহে মই বাদ দিব লগা হ'ল কাম। এনেকুৱা ৰাস্তাৰে কোনোবাৰ লগত গৈ খুব ভাল লাগে, যিহেতু চাৰিওফালে সেউজীয়া, কিন্তু অকলে যাবৰ কাৰণে অলপ অসুবিধা হয়। সেয়েহে মই এইটো ডিচিশ্যন ল'ব লগা হ'ল। কামটো কৰিবৰ ইচ্ছা থাকিও বাদ দিব লগাৰ অৱস্থা আহি গ'ল। অলপ আগতে আহি পালোঁ। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন ল'ব গৈছিলোঁ। মই এবছৰ ধৰি এটা NGOত কাম কৰি আছিলোঁ, সেয়ে তাকে আজি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ল'ব গৈছিলোঁ। আৰু এতিয়া যাবলৈ লৈছোঁ নদীৰ পাৰত, যিহেতু আজি ঘৰটো ল'ম বুলি ভাবিছোঁ। সেয়েহে তালৈকে যাব ওলাইছোঁ, আৰু আপোনালোকক দেখাই থাকিম দিনটো মই কি কি কৰি থাকোঁ। অকণমানকৈ আপোনালোকক ঘৰ লোৱাৰ মুহূৰ্ত বা পূজা কৰা মুহূৰ্ত দেখুৱাব পাৰিলোঁ, আৰু বহুত ব্যস্ত থকাৰ বাবে বেছি ভিডিঅ' কৰিব পৰা নগ'ল। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ যে নাৱেৰে কেনেদৰে বস্তুবোৰ কঢ়িয়াই অনা হৈছে আমাৰ এই ঘৰটোলৈ, যিহেতু ঘৰ আমাৰ নদীটোৰ সিটো পাৰে আছিলে, আৰু বাঁহৰ দলং, সেইটোৰে ঠেলা বা গাড়ী আনিব নোৱাৰে। সেয়েহে নাৱেৰে এনেদৰে পাৰ কৰাই থাকিব লগা হৈছে বস্তু বাহিনীবোৰ। বহুত কষ্ট হৈছে। হাজবেণ্ডে এনেকুৱাকৈ নাও চলাই চলাই বস্তুবোৰ পাৰ কৰাই আনি আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।